Dear students, আজিৰ কনসেপ্ট হৈছে কার্বন ডিজলভ কার্বন হাইড্রোকার্বন ডিজলভ হাইড্রোকার্বন বস্তুটো মই প্র্যাকটিক্যালি দেখুৱাবলৈ সিম্পল এটা ডেমো দেখুৱাইছো বৰ ইন্টারেস্টিং এটা ডেমো দেখুৱাইছো লাইক ম্যাজিক তোমালোকৰ দেখিলে ভাল লাগিব আর ইউ রেডি Yes sir ওকে ভেরি গুড এসো মোৰ এই কাছৰ গ্লাছটোত অলপ এটা সলিউশন আছে এটা দ্ৰৱ আছে কি বস্তু মই এতিয়া নকওঁ আৰু মোৰ হাতত আছে এপাত স্কেল লাইক স্কেল হয় নহয় হোৱাইট স্কেল এইবাৰ মই তোমালোকৰ সন্মুখতেই এই যেডাল স্কেল তোমালোকৰ সন্মুখতেই মই নাইকিয়া কৰি দিম দেখিবানে Yes sir ওকে লাইক ম্যাজিক ইন্টারেস্টিং চাবা এতিয়া মই মোৰ মন্ত্ৰপাঠ আৰম্ভ কৰিছোঁ লাহে লাহে তোমালোকৰ চকুৰ সন্মুখত স্কেল পাত মই নাই কৰি আছোঁ স্কেল আছে নে স্কেল কি হল ম্যাজিকৰ নিচিনা লাগিছে নে নাই Yes sir চোৱা গ্লাছৰ ভিতৰত স্কেল আছে নে নহয় sir মোৰ হাতত আছে নে নহয় sir লাইক ম্যাজিক হয় নহয় Yes sir ইন্টারেস্টিং হয় নহয় Yes sir এতিয়া সঁচাকৈ এইটো ম্যাজিক নেকি মই যাদু দেখুৱালো নেকি নহয় দিস ইজ সায়েন্স দিস ইজ সায়েন্স কাৰণ এসোৱা এই যেটো সলিউশন দ্ৰৱ এইটো হল পেট্ৰল এইটো কি পেট্ৰল আৰু পেট্ৰলত থাকে কাৰ্বন কি থাকে কাৰ্বন আৰু মোৰ হাতত যেটো বস্তু আছিল সেই দিয়াচোন মোৰ হাতত যেটো বস্তু আছিল সেইটো আছিল থাৰ্মোকল কি থাৰ্মোকল আৰু থাৰ্মোকল হৈছে মেইনলি কাৰ্বনেৰে তৈয়াৰী আৰু লগত কিছু বায়ু থাকে আৰু এয়া হৈছে পেট্ৰল আৰু পেট্ৰলতো কাৰ্বন থাকে গতিকে কাৰ্বন কাৰ্বনত দ্ৰৱীভূত হয় কাৰ্বন কাৰ্বনত দ্ৰৱীভূত হয় কাৰ্বন ডিজলভ কাৰ্বন সেই হিচাপে চোৱা মই এই পেট্ৰলত থাৰ্মোকল ডুবাই দিয়াৰ লগে লগে এ চোৱা বুৰবুৰণিৰ সৈতে কি হয় থাৰ্মোকল পেট্ৰলত কি হয় দ্ৰৱীভূত হৈ যায় যিহেতু থাৰ্মোকল হৈছে কাৰ্বন আৰু পেট্ৰলত আছে কাৰ্বন গতিকে আমি ক'ব পাৰোঁ যে কাৰ্বনত কি হয় দ্ৰৱীভূত হয় কোৱা কাৰ্বনত দ্ৰৱীভূত হয় কাৰ্বন ডিজলভ কাৰ্বন চোৱা এতিয়া এই যেটো দ্ৰৱ সলিউশন এইটো আঠাজাতীয় পদাৰ্থলৈ কি হৈছে ৰূপান্তৰ হৈছে এনিৱেজ এতিয়া গম পাইছানে আজিৰ যেটো এক্সপেৰিমেন্ট ইয়াৰ দ্বাৰা গম পাইছানে যে কাৰ্বন ডিজলভ কাৰ্বন বা কাৰ্বনত দ্ৰৱীভূত হয় ইজ ইট ক্লিয়াৰ Yes sir ওকে ভেরি গুড